Hello বন্ধুসকল ওয়েলকাম ব্যাক টু মাই চ্যানেল আৰু আজি নতুন এটা ভিডিও লৈ আছো সো গাইজ আজিৰ ভিডিওটোত আমি শিকিম জাপানিজ মাল্টিপ্লাই ফৰ্মুলা ওকে গাইজ এটো হৈছে আসামিজ ইউটিউব চেনেলৰ প্ৰথম ভিডিও সো গাইজ ভিডিওটো শেষলৈকে চাব আৰু লগতে চেনেলটো সাবস্ক্ৰাইব আৰু ভিডিওটো লাইক শেয়াৰ কৰিবলৈ নাপাহৰিব ওকে গাইজ লেটস ষ্টাৰ্ট দিস ভিডিও ইয়াৰ কাৰণে মই কেটামান লাইন বনাম আৰু ইয়াৰ এনসাৰ ওলাই যাব তো ইয়াৰ যদি আমি 2 তাৰ পিছত 1 2 তাৰপিছত 1 2 তাৰপিছত 1 2 ওকে গাইজ ইয়াৰ এনসাৰটো হ'ব 484 তাৰপিছত আকৌ যদি আমি নাম্বাৰ লওঁ another number 23 into 1 2 তো ইয়াৰ যদি এনসাৰটো ইয়াক যদি আমি সলভ কৰোঁ জাপানিজ ট্ৰিকেৰে তো ইয়াতে হ'ব এনেকৈ 8 টানিম মই 2ডাল তাৰপিছত আমি টানিম 3ডাল তাৰপিছত আকৌ এডাল তাৰপিছত 2ডাল ওকে গাইজ তো ইয়াৰ এনসাৰটো হ'ব 6 7 2 তো আকৌ যদি আমি বেলেগ নাম্বাৰ লওঁ ধৰি ললো 2 2 3 into 1 3 2 2 2 3 into 1 3 2 তো ইয়াৰ যদি আমি সলভ কৰোঁ জাপানিজ ট্ৰিকেৰে তো হ'ব আমি এনেদৰে 8 টানিব লাগিব 2 2 1 2 3 1 1 2 3 1 2 ইয়াৰ এনসাৰটো হ'ব 6 3 4 9 2 সো গাইজ ভিডিওটো শেষলৈকে চাব আৰু ভিডিওটো যদি ভাল লাগে লাইক শেয়াৰ কৰিবলৈ নাপাহৰিব সো গাইজ লগতে এটা ৰিকুৱেষ্ট থাকিল চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ ওকে আমি এতিয়া শিকিম জাপানিজ ট্ৰিকটো কেনেকৈ কৰে তো গাইজ তো প্ৰথমে আমি যদি চাওঁ ইয়াতে ৰেন্ডম নাম্বাৰ লম 3 2 into 1 4 ওকে তো ইয়াৰ কাৰণে আমি ইয়াক যদি সলভ কৰোঁ জাপানিজ ট্ৰিকেৰে তো ইয়াতে হ'ব 3 কাৰণে আমি 3ডাল আঁচ টানিম 1 2 3 আৰু 2ৰ কাৰণে 2ডাল টানিম 2 তাৰপিছত ইয়াত 1ৰ কাৰণে 1 আৰু ইয়াতে 4ৰ কাৰণে 1 2 3 4 ওকে গাইজ তো আমি প্ৰথম ষ্টেপটো কমপ্লিট কৰিলোঁ তো নেক্সট ষ্টেপটো হ'ব ইয়াত আমি কাউণ্ট কৰিব লাগিব প্ৰথমে আমি ইয়াক কাউণ্ট কৰিব লাগিব 1 2 3 4 5 6 7 8 আমি লিখিম 8 আমি এইটো ডিৰেকশ্যনলৈ আমি লিখি যাম তাৰপিছতে আমি এইটো আৰু এইটো প্লাছ কৰি দিলোঁ 1 2 3 4 5 6 7 8 9 10 11 12 13 14 14ৰ আমি 14 লিখোঁ 14ৰ 4 লিখিম 1টো এইফালে পঠিয়াই দিম তাৰপিছত 1 2 3 একে 4 4 4 8 হ'ব ৰাইট আনসাৰ বেলেগ নাম্বাৰ লওঁ ধৰি ললোঁ 25 into 44 25 into 44 তো ইয়াৰ কাৰণে হ'ব এনেধৰণৰ 2ৰ কাৰণে আমি 2ডাল আঁচ টানি 1 2 তাৰপিছত 5ৰ কাৰণে 5ডাল 1 2 3 4 5 4ৰ কাৰণে আমি টানিম ইয়াতে 4ডাল 1 2 3 4 তাৰ এইটো 4ৰ কাৰণে আমি কি 4ডাল টানিম 1 2 3 4 তো ইয়াত আমি যিমান যিমান জেগাত আঁচবোৰ কাটিছে ইয়াত কাটিছে ইয়াত কাটিছে ইয়াত কাটিছে সো গাইজ এইবোৰ আমি এতিয়া প্লাছ কৰি দিব লাগিব তো ইয়াতে আমি যদি কাউণ্ট কৰোঁ 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 তো 20ৰ কি হ'ব 0 উকুলিব 2 তো 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 আৰু 29 30 30ৰ 0 উকুলে 3 তো এতিয়া ইয়াতে কি হ'ব 1 2 3 4 5 6 7 8 9 10 11 তো 11ৰ কি বহিব 11 বহিব ওকে গাইজ এইটো হৈছে 25 into 44ৰ মাল্টিপ্লাই 1 1 0 0 তো ইয়াতে যদি আমি তিনিটা নাম্বাৰ থকা অংক লওঁ ধৰি ললোঁ 1 2 3 into 3 2 2 তো ইয়াৰ কাৰণে আমি 1ৰ কাৰণে 1 2ৰ কাৰণে 1ৰ কাৰণে 1 আৰু 2ৰ কাৰণে 1 2 তাৰপিছত 3ৰ কাৰণে 1 2 3 ইয়াতে 3ৰ কাৰণে 1
2 3 তাৰপিছত 2ৰ কাৰণে 1 2 3 আৰু 2ৰ কাৰণে 1 2 অ'কে গাইজ তো আমাৰ প্ৰথম ষ্টেপটো হৈ গ'ল 8 না তাৰপিছত এতিয়া আমি যদি ইয়াক প্লাছ কৰি দিওঁ কি হ'ব 1 2 3 4 5 6 আমি 6 লিখিম তাৰপিছত এইটো আৰু এইটো প্লাছ কৰিব লাগিব 1 2 3 4 5 6 7 8 9 10 10ৰ 0 উকলিলে 1 আমি এইটো প্লাছ কৰি দিলোঁ অ'কে তো ইয়াৰ পিছতে কি হ'ব এইটো 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 আৰু আমি এই তিনিটা প্লাছ কৰি দিব লাগিব 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 আৰু একে 16ৰ 6 উকলিলে 1 তো এতিয়া আমি এই দুটা প্লাছ কৰি দিব লাগিব তো এতিয়া হ'ব কি 1 2 3 4 5 6 7 8 একে 9 তো লাষ্টত থাকিলে এইটো তো ইয়াতে হ'ব কি 1 2 3 তো আমি লিখিম 3 তো এইটো হ'ব 123 ইনটু 322ৰ মাল্টিপ্লাই কৰোঁ আপোনালোকে এই জাপানিজ ট্ৰিকটো বুজি পালে চ' গাইজ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ থাকিল আৰু এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু লগতে বেল আইকনটো বজাবলৈ নাপাহৰিব চ' গাইজ নতুন এটা ভিডিঅ'ত লগ পাম তো তেতিয়ালৈকে গুড বাই